হদনগৰত এই ধৰ্ণা কাৰ্যসূচীতা কৰিলো আৰু অকল আমিয়ে নহয় এইটো নৰ্থ ইষ্টৰ সব জাগাতে হ'ব। বঙাইগাঁও হদনগৰত আমাৰ বহু কেইজন শ্ৰমিকক ওলাই দিছে, কামৰ পৰা খেদি দিছে আৰু ডিগবৈতো একে পদ্ধতি হৈছে। বঙাইগাঁৱৰ শ্ৰমিকখিনি গেষ্ট হাউচত কাম কৰি আছিল, বহু বছৰ কাম কৰা শ্ৰমিক, এতিয়া কণ্ট্ৰেক্টৰে কৈছে যে আমি তোমালোকক ৰাখিব নোৱাৰো ইমান দৰমহা দি। আৰু ডিগবৈতো একে পদ্ধতি হৈছে, যিখিনি শ্ৰমিক আছিলে ড্ৰাইভাৰ সেই শ্ৰমিকখিনিকো তেওঁলোকে এতিয়া কামত নলয়। আৰু আমাৰ গুৱাহাটী হদনগৰতো OWCত কাম কৰা 6জন শ্ৰমিক আৰু 12 বছৰ ধৰি একেলগে কাম কৰা এজন প্লাম্বাৰ আজিলৈ তেওঁলোকে কাম দিয়া নাই, অথচ প্লাম্বাৰজন 4 মাহমান হৈ গ'ল, কিন্তু তেওঁলোকে কামত মকৰল কৰা নাই। ARC জবত কাম কৰিছিল আৰু OWCত যিখিনি শ্ৰমিকে কাম কৰিছিল তেওঁলোক মেন পাৱাৰ ছাপ্লাইত আছিলে আৰু এতিয়া কণ্ট্ৰেক্টৰক তেওঁলোকে মেজাৰমেণ্ট চিষ্টেম কৰি দি কণ্ট্ৰেক্টৰে কৈছে মই ইমান টকা দৰমহা দিব নোৱাৰো, ইমান শ্ৰমিক নালাগে। মেনেজমেণ্টত আমি বাৰে বাৰে ৰিকুৱেষ্ট কৰাৰ পিছতো মেনেজমেণ্টৰ কোনো কাণ হাৰ নাই। আৰু ইয়াতে যিমানখিনি শ্ৰমিক আছে এই শ্ৰমিকৰ PF কিমান টকা কাটিছে কি নাই, PF কাৰণে আমি এজন শ্ৰমিক ইয়াতে মানুহ দিব কৈছিল যে কণ্ট্ৰেকচুৱেলৰ PF চোৱাৰ কাৰণে এজন আমাক পাৰ্মানেণ্ট মানুহ এজন দিয়ক মেনেজমেণ্টৰ তৰফৰ পৰা, কিয়নো PF অফিচত গ'লে আমাৰ শ্ৰমিকে একো কৰিব নোৱাৰে। আজিকালি অনলাইন হ'লেও কণ্ট্ৰেক্টৰ চেঞ্জ হোৱাৰ লগে লগে তেওঁৰ পদটো চেঞ্জ হৈ যায় আৰু যাৰ বিনিময়ত শ্ৰমিকজনে PF কাৰণে ঘূৰি ফুৰিব লাগে। আৰু ইয়াত এক্সিডেণ্ট হ'লেও এতিয়া ESI সুবিধাটো গুচি গৈছে। আমি কৈছিলো ESI আৰু PF নাই নেকি আপোনালোকৰ? বৰ্তমান অৱস্থাত PFটো এতিয়া 30 দিন যদি কাম কৰে, একাংশ শ্ৰমিকে 30 দিন কাম কৰিলে 6 দিন 7 দিনৰ মানে PFৰ পইচা জমা কৰে কণ্ট্ৰেক্টৰসকলে। এতিয়া মেনেজমেণ্ট ইয়াত লগত আছে, ইয়াতে মেনেজমেণ্টে গুৰুত্ব নিদিয়াৰ কাৰণে এনেকুৱা হৈছে। আৰু ESIৰ যিখিনি কাম থাকে ESIৰ নামত ইয়াতে আমি মেডিকেলত এটা OPD বিচাৰিছিলো গুৱাহাটী হদনগৰ মেডিকেলত যে আমাক এটা OPD দিয়ক যাতে আমি শ্ৰমিকখিনি অলপ চিকিৎসা কৰিব পাৰো। ইয়াতে এক্সিডেণ্ট হ'লে শ্ৰমিকৰ এতিয়া বৰ্তমান সুৰক্ষা নাই। এতিয়া আনস্কিল আৰু ছেমি স্কিলৰ দুটা পক্ষৰ ESI আছে। এতিয়া হাইলি স্কিল এওঁলোকৰ ESI নাই আৰু ESI এতিয়া সকলো শ্ৰমিকৰে কৰ্তন হৈ যাব আৰু মেনেজমেণ্টে এই পক্ষত অলপ গুৰুত্ব দিয়া নাই। অথচ মেইন কামখিনি যিখিনি ৰিক্সি কাম সেই কামখিনি আমাৰ এই লেবাৰসকলে কৰে। অলপ দিন আগতে ইয়াতে নিকন কোম্পানীৰ আণ্ডাৰত কাম কৰা শ্ৰমিক এজন ঢুকাই গৈছে। গতিকে ঢুকাই যোৱাৰ পিছতো তেওঁলোকৰ এনেকুৱা কোনো গা লৰা নাই। আৰু ইয়াতে যিবিলাক কোম্পানী আছে, নিকন কোম্পানী এটা, তেওঁলোকে আধা ডুপ্লিকেট এতিয়াও যিখিনি শ্ৰমিকে কাম কৰি আছে ভালকৈ দৰমহা নিদিয়ে, কম দৰমহা দিয়ে। ঠিক তেনেকৈ ফেপটেক কোম্পানী এটা আহিছে, তেওঁলোকে চাব কণ্ট্ৰেক্ট দিছে GB আৰু SB দুটা লোকেল কণ্ট্ৰেক্টৰক, তেওঁলোকে একে 600 টকা দৰমহা নিদিয়ে, 550 টকা দৰমহা দিয়ে। এতিয়া একাংশ শ্ৰমিকে মেন পাৱাৰ ছাপ্লাইত থাকাই একাংশই পইচাটো চাৰ্কুলাৰ হিচাপে পায় আৰু একাংশতকৈ আধা অংশতকৈ বেছি শ্ৰমিকে চাৰ্কুলাৰ মতে দৰমহা নাপায়, কামৰ কোনো নিৰাপত্তা নাই। আৰু আমি বাৰে বাৰে কৈছিলো যাতে শ্ৰমিক ছাঁটাই নকৰে, কিন্তু মেনেজমেণ্টৰে মই মতালিৰ কাৰণে শ্ৰমিকসকলক এটাৰ পিছত এটাকৈ খেদি আছে। এতিয়া আপোনালোকৰ ইয়াৰ নেক্সট ষ্টেপ কি হ'ব যদি এইখিনি দাবী যদি তেওঁলোকে এই দাবীখিনি পূৰণ নকৰে? আমি বাৰে বাৰে আলাপ আলোচনাৰ মাধ্যমেদি আহি আছো, কিন্তু তেওঁলোকে আলাপ আলোচনাত গুৰুত্ব দিয়া নাই। যদি নকৰে আমি জংগীভাৱে আন্দোলন কৰি 2-3 দিনলৈ হয়তো আমাৰ বন্ধ হৈ যাব। কাৰণ শ্ৰমিকখিনিক আমি ক'ত থম? ইমান বছৰ কাম কৰাৰ পিছত শ্ৰমিকখিনি ক'ত যাব? আৰু মেইন কাম টেণ্ডাৰ ৱাইজ তেওঁলোকৰ কাম নহয়। টেণ্ডাৰত যদি লেখা আছে ক্লিনিং জব, মানুহকেইটাৰ দ্বাৰা কাম কৰা আছে, কেমিকেলৰ কাম কৰাব, টেকনিকেল কাম কৰাব, মেকানিকেল কাম কৰাব, অথচ তেওঁলোকৰ টেণ্ডাৰত সেইবিলাক কাম লিখাই নাই। আৰু এটা ক্লজ লিখি দিছে যে অফিচাৰে যি কয় সেই শুনিব লাগিব। এতিয়া লেবাৰখিনি যদি অফিচাৰে কোৱা মতে নুশুনে তেতিয়াহ'লে কালিয়ে চাকৰি যাব। আৰু যিখন ভোজনালয় আছে কেণ্টিনত খাইছা কাৰণে পইচাটো কাটি দিয়ে। আমি কৈছিলো টিফিন তেওঁলোকে নিজাকৈ ঘৰৰ পৰা লৈ আহিব, তেওঁলোকে কেণ্টিন মাত্ৰ দিয়ক। আৰু তেওঁলোকে এনেকুৱা অৱস্থা কৰে যে 9 ঘণ্টা ডিউটি কৰাৰ পিছতো শ্ৰমিকখিনিৰ তাৰমানে কেণ্টিন ভাতটো তেওঁলোকে দিব নিবিচাৰে। গোটেই দুৰ্নীতি, এই দুৰ্নীতিৰ বিৰুদ্ধে আজি সকলো শ্ৰমিক ঐক্যবদ্ধভাৱে আমি আন্দোলন কৰিবলৈ বাধ্য হৈছো, ধৰ্ণা কৰিবলৈ। আৰু ইয়াৰ পিছত আমি ডাঙৰ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হৈছো। এই দুৰ্নীতিৰ 1 নম্বৰ হৈছে মেনেজমেণ্ট, 2 নম্বৰ হৈছে ঠিকাদাৰ। আমি বাৰে বাৰে কৈছিলো যে ইয়াতে এক্সচ কণ্ট্ৰল আছে, পাঞ্চিং চাব, পাঞ্চিং চাই যদি মানুহজনে কামত সোমাইছে আৰু ঠিকাদাৰৰ আণ্ডাৰত যেতিয়া কাম কৰিব ছুপাৰভাইজাৰে এখন এটেণ্ডেঞ্চ কাৰ্ড থাকে, যদি মানুহজন যায় পাঞ্চিঙতো চাব গৈছে আৰু যদি কাম কৰিছে ঠিকাদাৰে ছুপাৰভাইজাৰে প্ৰেজেণ্ট বুলি লিখি দিব। তেওঁলোকে এই দুটা ডকুমেণ্ট কোনোদিন লাগু নকৰে, অথচ অকণমান দেৰি হ'লে পাঞ্চিং চাই কিনে পইচাটো কাটি চেলাৰী কাটিং কৰে। ঠিক আছে, হ'ব। ইনকলাব জিন্দাবাদ।